গুড মৰ্নিং আৰু সকলোকে স্বাগতম জনাইছো মই লিপিকাই মোৰ নতুন এটা ভিডিঅ'লে। এখন আমাৰ ঘৰৰ আগত থকা বাৰীখন যোনখন হাকনি বাৰী মই কৈছিলোঁ এটা ভিডিঅ'ত যে আমাৰ বাৰীখনত গোটেই শাক লগোৱা হৈছে বুলি। এইখিনি হৈছে আমাৰ মধুলং টেঙা চিনি পায়নে আপোনালোকে? লগতে ইয়াত তিয়ঁহ লাগি আছে, তিয়ঁহ কেইবাটাও লাগি আছে খালোঁ। আৰু এইপিনে ধনিয়া দেখিছেনে? ধনিয়া, ফেচবিনো এটা দুটা লাগিছেগৈ। আৰু লগতে আছে ফেচবিনৰ লগতে আছে এইখিনি ধুনীয়াকৈ ফুলিছেগৈ। কি জানেনে? ভেন্দি গছ, বেঙেনা এটা দুটা লাগিছে, জলকীয়া আছে। আৰু এইপিনে এইখিনি হ'ল টেঙামৰা গছ। এয়া টেঙামৰা গছ হয়, ঘৰতে কৰিলে। এয়া দাংবডি বগাইছে, ফুলিছে, লাগিবগৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ সকলোৱে। এয়া চাওকচোন, জলকীয়া ফুলিছে, এয়া বেঙেনাও লাগি আছে ইয়াৰ তলত। এনেকৈ আৰু অকণমান। আৰু সেইতিয়া আমাৰ ঘৰতে এয়া বন্ধু বান্ধৱীসকল দেখিছেনে? ৰাতিপুৱা খানা খাবলৈ কি বনাইছে আজি আমাৰ। এয়া ভণ্টিমাকে বইল কৰিছে কলডিল, ভীমকলৰ কলডিল এইটো আচলতে। ধুনীয়াকৈ বইল কৰি ল'লে আলুৰ লগত। আৰু এইপিনে ভাজি আছে দাংবডি, আলু সেনেকৈ ভাজি আছে। এয়া সৰু আলু দি পিনে। আৰু এইপিনে মই এতিয়া বনাব লৈছোঁ মাছটো দেখিছেনে এইজনী? আৰু কণী ইমানখিনিকৈ ওলালে, বেয়া লাগি গ'ল পাছত দেখি পিনে। ফিচাৰীৰ পৰা ধৰি অনা হৈছিলে মাছ। এয়া পোৱালি জগিলেহেঁতেন, বহুতখিনি পোৱালি হ'লহেঁতেন ইয়াৰ পৰা। আৰু মাছটো এইটো ডাঙৰ, আৰু কেইটামান আনি থৈছে সৰু সৰু হ'লেও। ইয়াত সৰু মাছ কেইটামান। আৰু মাছটো কিহৰ লগত বনাওঁ আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো কেনে পাই জনাবলৈ নাপাহৰিব। আৰু যদি কোনোবা মোৰ নতুন দৰ্শকে চাই আছে, সকলোৱে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আশা ৰাখিছোঁ আৰু আগলৈকেও ভিডিঅ'বোৰ চাই থাকিব। এয়া চাওক, এতিয়া পোনপ্ৰথমে মই কণীকণ ভাজি ল'ম, কাৰণ ছোৱালীজনীয়ে ভাত খাবলৈ বিচাৰিলে। মাছটো নাখায় বোলে, কণীকণহে খাব বোলে ভাজি দিলে। সেইকাৰণে এনেকৈ নিমখ হালধি দি দিলোঁ। মাছৰ কণী এয়া দেখিছেনে? কণীখিনি উলিয়াই দিলোঁ। ইয়াতে মাছটো আকৌ ভাজি দিওঁ, অলপ ভাজিম, বেছিকৈ ভাজোঁ। টেঙামৰা কাটি দিলে ভণ্টিমাকে ধুই পিনে অকণমান ভাজিম, ইয়াতে দি দিম। আৰু আদা নহৰু অকণ থেতেলিয়াই দিম আৰু পাছত ফুটিব। মাছটো টেঙাটোৰ লগত বইল কৰি খালেও ভাল লাগে আচলতে। আমাৰ বাৰীৰ টেঙামৰা পাত। তাৰপিছত এইপিনে দুডালমান মধুলং টেঙা আছে আৰু ধনিয়া পাত। এয়া হ'ব, এতিয়া বেছি দেৰি নালাগে, আমাৰ ৰাতিপুৱা খানা ৰেডি হৈ যাব। আৰু কলডিল পিটিকা খাইনে আপোনালোকে? কলডিল পিটিকা কৰি খাব পাৰে ধুনীয়াকৈ বইল কৰি। ভণ্টিমাকে এয়া বইল কৰা বাকলি গুচালেই পিটিকা কৰি পেলাই। মোৰ মাছটো অলপ দেৰি ভাজি লোৱাৰ পাছতে এয়া দেখিছেনে টেঙা পাতখিনি দি দিব লৈছোঁ মই। যিহেতু পানী দি সিজাম সেইকাৰণে মাছটো অলপ দেৰি ভাজি ল'লোঁ। তাৰপিছত আৰামছে টেঙা পাতখিনি দি দিছোঁ। আৰু এইখিনি দি লোৱাৰ পাছতে সোৱাদ অনুসৰি নিমখ হালধি দি দিম। তেতিয়া মানে জোখৰ হৈ যাব, খাবলৈ ভাল লাগিব। আৰু টেঙাখিনি এনেও বইল কৰি খালে বিৰাটেই ভাল লাগে, টেষ্টি লাগে। কেৰাহীখন নাচি আছে আৰু এয়া হৈ গ'ল। নিমখ হালধিও সোৱাদ অনুসৰি দি দিলোঁ। এতিয়া ভাবিছোঁ পানী দি দিলোঁ। এয়া পানী উতলিবলৈ দিছোঁ। পানী দিয়াৰ পাছত উতলাৰ পাছতে ইয়াতে মই দি দিম থেতালি লোৱা নহৰু আৰু আদা। এই দেখিছেনে আপোনালোকে? এই আদা আৰু নহৰু দি দিছোঁ, উতলিবলৈ দিছোঁ। যিমান পায় সিমান পানীখিনি উতলিবলৈ দিব, তেতিয়াহে চব্জিটো খাই ভাল লাগে, টেষ্টি লাগে।
এতিয়া অলপ দেৰি চব্জিখিনি ধুনীয়াকৈ উতলিবলৈ দিম। যিমান উতলিব তেতিয়া ভাল লাগে খাই, আচলতে সিজিবলৈ দিছোঁ। পানী দিয়াৰ পাছত উতলিবলৈ দিছোঁ বককৈ। এয়া ধনিয়া পাত উঘালি আনিছিলে ভণ্টিমাকে দুজোপামান। এয়া কি ধুনীয়াকৈ উতলি গ'ল দেখিছেনে? টেঙাই মাছে উতলি গ'ল। টেঙাটো খাবই লাগে আচলতে, পেট চাফা হৈ থাকে গেছ হ'লেও মানে, সেইকাৰণে মাজে সময়ে টেঙা তিতা খাই থাকিব লাগে। এই ধনিয়া পাত মই ছিঙি ল'লোঁ। চব্জি হ'লেই প্ৰায়, অলপ মানে জোলকৈ ৰাখি দিছোঁ, কাৰণ দালি চব্জি বনোৱা নাই আচলতে, সেইকাৰণে। আৰু এয়া মোৰ প্ৰায়খিনি হ'লেই। এয়া ধনিয়া পাত দি দিলোঁ। টেঙা চব্জি পূৰা ৰেডি হৈ গ'ল খাবলৈ। কেতিয়াবা এনেদৰে বনাই খাবচোন আপোনালোকেও, খাবলৈ ইমান টেষ্টি লাগে সঁচাকৈ, খুবেই সোৱাদ লাগে। আৰু মোৰ চব্জি প্ৰায় হৈ গ'ল, ঢাকনি লগাই দিলোঁ। আৰু আমাৰ ভণ্টিমাকে ভাত বাঢ়িলেই, ভাত বাঢ়িলে মাহঁতি খালে। বন্ধু বান্ধৱীসকল, আমাৰ ৰাতিপুৱা খানা খাব ৰেডি হৈ গ'ল। এয়া মাছৰ আঞ্জা টেঙাৰ লগত, এয়া দাংবডি, এয়া লেটাগুটি, পলু, তিতা ভেকুৰী, আৰু কলডিলৰ পিটিকা। আৰু পটাপট হৈ গ'ল, খাব লাগে এতিয়া। আমাৰ ভাতৰ থালিখন দেখিছেনে আপোনালোকে? ধুনীয়া লাগিছেনে? আৰু ভিডিঅ'টো কেনেকৈ নেপাহৰিব সকলোৱে। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। অকণমানি ভিডিঅ' এটা দিলোঁ আজি, আৰু ধন্যবাদ।